মাই সেকেন্ড চেনেল পাপু ব্লগ 100 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনাক মাখিৰ ওপৰত এটা ভিডিঅ' দেখুৱাম। মাখি বেছি হ'লে কেনেকৈ মাৰিব পৰা যায়। আমাৰ ঘৰত মাখি বহুত, গতিকে মই আপোনালোকক ভিডিঅ'টো দেখুৱাম মাখি কেনেকৈ মাৰিব পৰা যায় আৰু কি মেডিচিন দিলে মৰে। এই প্লেট এখন মই চেনি আধা চামুচমান দি দিব, পানী অলপমান দিব, দি তাৰপিছত আপোনালোকে এটা মেডিচিন কিনি আনিব। নামটো এয়া মই কৈ দিছোঁ, চাইন ষ্টাৰ। ভালকৈ তো একেবাৰে সৰু পেকেট, ₹24 লিখা আছে, 20 টকাতে পাই যায়। তাত আপোনালোকে অলপমান চেনি পানী দিব, চেনি পানী দি অলপ ব্ৰাছ এডালে এনেকৈ মিলাই ল'ব, মিলাই তাই অলপমান এনেকৈ দি দিব, অলপমান দিব। মইতো দিলোঁ ইয়াতে, আপোনালোকক ভিডিঅ'টো বনাবৰ কাৰণে আকৌ দেখুৱাই দিছোঁ। তেনেকৈ গুটি গুটি ওলাব, ধুনীয়াকৈ মিক্স কৰি দিব চেনিৰ লগত, মিক্স কৰি চবফালে মিলাই দি দিব। মাখি যদি বেছি হয়, মই আধা ঘণ্টামানৰ পিছত আপোনালোকক চাব। আপোনালোকৰ ঘৰত যদি মাখি বেছি হয়, তেনেহ'লে আধা ঘণ্টামানৰ পিছত মই দেখুৱাই দিম ইয়াত কেনেকৈ মাখি পৰিব। আপোনালোকে ভিডিঅ'টো ট্ৰাই কৰি চাব। মাখি বেছি হ'লে এয়া আনিব দোকানৰ পৰা, মেডিচিন দোকানৰ পৰা আনি এনেকৈ মিলাই ৰাখি দিব এনেকুৱা প্লেটত। সম্পূৰ্ণ নাইকিয়া হৈ যাব। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰিব।